হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। ৰিবানে কান্দি আছে, মই ল'ব লাগে তাক। আৰু এইপিনে টিভি চলি আছে, মই তাৰ খানা এটা বনাই আছো। আজি তেনেকুৱাই আৰু ভাত খোৱাটো তেনেকুৱাই হৈ আছে তাৰ এইকেইদিন। খাবলৈ মন নকৰে আৰু সেইকাৰণে দালিয়া অকমান এনেকে মিলাই পেলাই বনাই আছো। চাওচোন খাই নে নাখায় সেইটোকে, মানে কি খায় কি নাখায় সেইটোকে ভাবি আছো। এইটো কৰিলে খাব নেকি, সেইটো কৰিলে খাব নেকি, মানে এনেকে টেষ্ট কৰা নিচিনা হৈ আছে যে এইটো কৰিলে হয়তো খাব বা এনেকুৱা। চাওচোন এতিয়া খাই নে নাখায়, চাই থাককচোন কিনো কৰো। উতলি আছে, বেছিয়ে খানাটো বনোৱা নিচিনা হ'ল, এতিয়া বন্ধ কৰি দিওঁ অলপ। হৈ গ'ল, কাঠেই হৈ গ'ল। এয়া বনাইছো এতিয়া চাহ অলপমান। আৰু আজি আমাৰ এখেতে সৰু মাছ আনিছে, নদীৰ মাছ। এয়া তাকে আজি কিবা এটা বনাম বুলি ভাবিছো। মই এইপিনে কেৰাহী পাতি দিলো, এতিয়া বাজিছে 8:05 আৰু মই মাছখিনি ভাজি ল'ম। মানে লাহে লাহে কৰিব লাগে, ল'ৰাটো শুইছে আৰু মাছখিনি তেলৰ শব্দ শুনি পিছে বুলিয়ে কয়। মই প্ৰথমখিনি মই যিহেতু আজি সৰু মাছৰ কোনো আঞ্জা নবনাওঁ, সেইবাবে মই অলপমান পিঁয়াজ ভাজি লৈছোঁ। এই পিঁয়াজখিনিৰ লগতেই তাৰমানে টুইষ্টটো হ'ব। সৰু মাছখিনি মই ইয়াৰ লগত মিলাই দিম। আৰু এটা বস্তু মিলাম, সেইটো হৈছে আমাৰ ঘৰৰ সকলোৰে ফেভাৰিট হৈছে খৰিচা। মানে বেম্বো শ্বুট, প্লেইন বেম্বো শ্বুট খৰিচা। কি ক'ম আৰু, খৰিচাৰ গোন্ধ মই মানে ইমানেই ভাল পাওঁ। আৰু এইটোৰ কিনাৰ পেকেটৰ ভিডিঅ'টো মই আগতে দিছোঁ বাৰু। এইটো আৰু এইখিনি খৰিচা মই এতিয়া পিঁয়াজৰ লগত দি দিম। এইয়া ইমানেই টেষ্টি, অনেক টেষ্টি, মানে তাৰ স্মেল ইমান টেষ্টি হয়। মাছত হালধি নিমখ দিয়া আছিল বাবে মই অলপমানহে নিমখ দিম, হালধি নিদিওঁ আৰু। এতিয়া মই এইখিনি অলপ ভাজি লম। এতিয়া মই এই পিঁয়াজৰ আৰু খৰিচা জলকীয়াৰ ভাজিখিনি মাছ অলপমান মিলাই দিম, যিমানখিনি আমি খাম আৰু অকণমান মিলাই দিম। দেখিছোঁ হৈ যাব। স্মেলটো পাই ইমানেই ভাল লাগিছে। আপোনালোকে খায় নে নাখায় জনাবচোন। নিশ্চয়কৈ খায়। মই এতিয়া মাৰখিনি কাঢ়ি ল'লোঁ আৰু এয়া হৈছে মোৰ মাছ পিঁয়াজ খৰিচা আৰু জলকীয়াৰ ভাজি, মাই ফেভৰেট।
আমাৰ ঘৰৰ সকলোৰে ফেভাৰেট। আৰু দিনৰ আছে অলপ দালি, বাইদেৱে বনাইছিলে, অলপমান আছে তৰকাৰী। আজি ৰিভানে জানেনে প্লেটখন ভাঙি পেলালে, চাওকচোন চাওক। মোৰ খৰিচা মাছ ৰেডি, খাবহে লাগে আৰু দেই। ৰিভান আজি সোনকালেই শুলে, দেউতাকে IPL চাইছে, মই গাখীৰ খাই খুৱাই দিলোঁ। আৰু এতিয়া সি অলপ আগতে সাৰ পাইছিলে, দেউতাকে লৈ আছে। মই লৈছোঁ দালি ভাত আৰু দিনৰে চব্জি, এয়া হৈছে খৰিচা আৰু মাছ দিয়া। এতিয়া মই সেইখিনি